এইকেইদিন এজন ব্যক্তি বহুত ভাইৰেল হৈ পৰিছে। তেওঁ কৈছিল, মই দীৰ্ঘদিনলৈকে অন্ন মুখত নিদো। কিন্তু কিয় কৈছিল? আজি বলক তাৰ বিষয়ে অকণমান কথা পাতোঁ। সোনাম ৱাংচু লাডাখৰ এজন শিক্ষাবিদ, অভিযন্তা, পৰিৱেশবিদ আৰু সমাজকৰ্মী আছিল। বৰ্তমান তেওঁ অনিৰ্দিষ্ট কাললৈকে অনশনত বহি আছে। তেওঁ ইচ্ছাকৃতভাৱে ভাত বা অন্য খাদ্য গ্ৰহণ কৰা নাই, যাতে তেওঁৰ দাবীসমূহ চৰকাৰে মানি লয়। সোনাম ৱাংচুৱে কৈছে যে দেশত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, বিশেষকৈ নীটৰ পৰীক্ষাৰ প্ৰশ্নসমূহ পৰীক্ষাত অনিয়মেই হোৱা লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হৈছে। সেইবাবে সোনাম ৱাংচুৱে যুৱ আন্দোলনৰ সৈতে সংহতি ৰাখি অনশন আৰম্ভ কৰিছে। সোনাম ৱাংচুৱে কি দাবী কৰিছিল? তেওঁ পৰীক্ষাৰ অনিয়ম, লগতে প্ৰশ্নপত্ৰসমূহ নিৰপেক্ষ তদন্ত হ'ব লাগিব বুলি কৈছিল। লগতে শিক্ষা ব্যৱস্থাটো স্বচ্ছতা আৰু জবাবদিহিতা হ'ব লাগিব। আৰু ৩ নম্বৰত তেওঁ কৈছিল দায়ী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগিব। আৰু লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিছিল। এতিয়া যদি আমি চাওঁ, সোনাম ৱাংচুৱে কেতিয়াৰ পৰা অনশনত ভুগি আছে? ২০২৬ চনৰ ২৮ জুনৰ পৰা বৰ্তমানলৈকে অনশনত ভুগি আছে। আৰু অনশনত ভুগোতে তেওঁ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে দিনক দিনে। দীৰ্ঘদিন খাদ্য গ্ৰহণ নকৰাৰ ফলত সোনাম ৱাংচু বৰ্তমান স্বাস্থ্যৰ অৱস্থাৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়া প্ৰায় 8.5 কিলোগ্ৰাম ওজন হ্ৰাস পাইছে। লগতে ৰক্তচাপ কমি গৈছে। তৃতীয়তে তেওঁৰ শৰীৰ দুৰ্বল হৈ পৰিছে। সেইবাবে চিকিৎসকে তেওঁৰ অনশন ভংগ কৰিবলৈ পৰামৰ্শ দিছে। সোনাম ৱাংচুৰ বিষয়ে আদালতে কি কৈছে? সোনাম ৱাংচুৰ স্বাস্থ্য দিনক দিনে সংকটজনক হ'বলৈ ধৰিছে। সেইবাবে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ চিকিৎসা আৰু সুৰক্ষাৰ বাবে চৰকাৰৰ পৰা জবাব বিচাৰিছে। সোনাম ৱাংচুৱে এই আন্দোলন তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কৰা নাই। তেওঁ দেশৰ যুৱ সমাজ, ন্যায়সংগত শিক্ষা ব্যৱস্থা, গণতান্ত্ৰিক জবাবদিহিতাৰ স্বাৰ্থত এই ত্যাগ স্বীকাৰ কৰে। সোনাম ৱাংচুৱে তেওঁৰ স্বাস্থ্য বেয়া হোৱাৰ পাছতো এই অনশন অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। তেওঁ সঁচাকৈ আমাৰ যুৱ সমাজৰ বাবে এক আদৰ্শ। আৰু আজি ভিডিঅ'টো আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু যদি কিবা ভুল হয় আপোনালোকে শুধৰাই দিব বুলি আশা থাকিল। বাই বাই।